हेलो एवरीवन কি খবৰ আপোনালোকৰ মোৰ চেনেলৰ নতুন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আমি এতিয়া খানাপাৰাৰ পৰা বাই বাই দিম আমি যেহেতুকে কেদিমানৰ কাৰণে আহিছিলো আজি যামগে বেয়া লাগিছে অলপ তো ৰুম চুম এবাৰ দেখুৱাই দিলো আমি কেনেকুৱা ৰুমত আছিলো বেয়া লাগিছে কাৰণ আমি বহুত দিন থাকিলো আৰু এতিয়া লাহেকৈ ওলাইছো আমি খানাপাৰা বাস ষ্টেণ্ডৰ পৰা অলপ ভিডিঅটো মানে দেখাবলৈ চেষ্টা কৰিলো যাতে সিন হিচাপে ভিডিঅটো ৰৈ যায় আমি আহিছিলো এদিন এনেকৈ আহি থাকিম বাৰু এয়া আমি বাছত সকলোৱে ভাগৰে জুগৰে ভাগৰ লাগিছে এয়া ইফালে সব বহি মিলি ভিডিঅ' বনাই আছে বঢ়াই দিয়ে টোপনি যাই আছে ইফালে আহি কিনে আমি অলপ প্ৰিজাৰ্ভত ৰখিব লগা হ'ল মানে বহুত টাইমে ৰখিলো আহি বহুত মানে ভাগৰ লাগিছে চাওক কেনেকুৱা ভাগৰ লাগিছে ইফালে আহি মানে আৰু এঠাইত ৰ'ব লগা হ'ল কিবা মানে তেলৰ কুপনৰ কাৰণে ভাবিছোঁ ওচৰতে বিশালখন আছে তালৈ এপাক যাই আহোঁ বিশাললৈ গ'লো কিবা কিবি কিনিলোঁ সেইখিনি বাৰু আপোনালোকক দেখুওৱা নহ'ল আৰু ইফালে আমি গাড়ীত উঠি ইফালে আমি চাওক শৰাইঘাট পাই গ'লোঁ আৰু আহি আমি ইফালে ইমান ভোক লাগিছে পেট পূজা কৰিবলৈ ৰখি গ'লোঁ এয়া হোটেল চন্দ্ৰমা হয় হাজত জানে যিসকলে গৈছে সেইসকলে জানে বাৰু মই খালোঁ মোৰ লগৰ কেইজনেও খালে সেইটো বাৰু নেদেখালোঁ আহিলোঁ আৰু অলপ দেৰি আছে আমি ঘৰ পামে বহুত ভাগৰ লাগিছে আৰু এয়া আহি ভাত পানী খালোঁ তো আজিলৈ বাই ইমানতে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব বাই বাই